হেল্ল' বন্ধুসকল, আমাৰ পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যিসকলে নিজৰ সম্পত্তি বিক্ৰী কৰি সেই অৰ্থ দি তাৰ নিজৰ পছন্দনীয় নায়ক নায়িকাৰ নিচিনা হ'ব বিচাৰে। এইটো শুনিবলৈ আচৰিত লাগিলেও কিন্তু এইটো বাস্তৱত ৰূপান্তৰিত হৈছে। তেওঁলোকৰ গোটেই জীৱনৰ অৰ্থ ব্যয় কৰি পছন্দনীয় নায়ক নায়িকাৰ নিচিনা হ'ব বিচাৰিছিল আৰু সেইকাৰণেই তেওঁলোকে প্লাষ্টিক চাৰ্জাৰী কৰিছিল। কিন্তু তেওঁলোকে ইমান অৰ্থ ব্যয় কৰি প্লাষ্টিক চাৰ্জাৰী কৰাৰ পিছতো তেওঁলোকক এনেকুৱা দেখা গৈছিল যে তেওঁলোকে নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিল। আজিৰ এপিছডত আমি দেখাবলৈ লৈছো এনেকুৱা কিছু অদ্ভুত মানুহৰ সম্পৰ্কে যে তেওঁলোকে জীৱনৰ সকলো অৰ্থ ব্যয় কৰি এনেকুৱা চেহেৰাৰ অধিকাৰী হৈছিল যা দেখিলে আপুনি ভাবিব এই লোক অন্য কোনো গ্ৰহৰ প্ৰাণী। আৰু এনেকুৱা মানুহৰ সৈতে পৰিচিত হ'বলৈ আজিৰ ভিডিঅ'টো সম্পূৰ্ণ গুৰুত্ব সহকাৰে চাওক। তো স্বাগতম আপোনাক আন এটা নতুন এপিছডলৈ। ৰড্ৰিগো এলভেজ জেছিকা এই ব্যক্তি এজন ব্ৰাজিলৰ নাগৰিক আছিল। যেতিয়া তেওঁৰ বয়স 15 বছৰ হয় তেতিয়া তেওঁ লণ্ডনলৈ গুচি যায়। সৰু থাকোঁতে তেওঁৰ দাদা তেওঁক এটা বাৰ্বি ডল উপহাৰ দিয়ে আৰু তেতিয়াৰ পৰাই তেওঁৰ বাৰ্বি ডল ভাল লাগিবলৈ আৰম্ভ কৰে। তেওঁ বাৰ্বি ডলৰ নিচিনা হ'বলৈ ইচ্ছাও প্ৰসংগ কৰে। 17 বছৰত তেওঁ ব্ৰেষ্ট ডেভেলপ কৰিবলৈ আৰম্ভ কৰে আৰু এইটোক তেওঁ নিয়ন্ত্ৰণ ৰখাৰ কাৰণে প্ৰথমবাৰৰ কাৰণে প্লাষ্টিক চাৰ্জাৰী কৰায়। হঠাতে তেওঁ এদিন লক্ষ্য কৰে তেওঁৰ নাকটো দেখিবলৈ বহুতেই বেয়া আৰু তেওঁৰ ফ্ৰেণ্ড চাৰ্কলৰ পৰা আৰম্ভ কৰি তেওঁৰ পৰিয়ালৰ সকলোৱে এইটো লৈ ঠাট্টা কৰিবলৈ আৰম্ভ কৰে আৰু এই কাৰণেই তেওঁ নাকৰো চাৰ্জাৰী কৰি পেলায়। তেওঁ প্ৰথমবাৰ চাৰ্জাৰী কৰাৰ পিছত তেওঁৰ নাক পচন্দ হোৱা নাছিল আৰু সেইকাৰণে তেওঁ আকৌ চাৰ্জাৰী কৰাই লয়। তেওঁৰ এই চাৰ্জাৰী এতিয়ালৈকে চলি আছে। তেওঁ সৰ্বমুঠ 91টা চাৰ্জাৰী কৰিছিল আৰু 130টা কছমেটিক প্ৰচিডিউৰৰ মাজেৰে গৈছে। তেওঁ তেওঁৰ গোটেই শৰীৰটোক বাৰ্বি ডলৰ নিচিনা ৰূপ দিবলৈ আজিলৈকে তেওঁ কোটি কোটি টকা খৰচ কৰিয়ে আছে। এদিন তেওঁ হঠাতে লক্ষ্য কৰে তেওঁ ট্ৰান্সজেণ্ডাৰত পৰিণত হৈছে। তেতিয়াৰ পৰাই তেওঁ হুবহু বাৰ্বি ডলৰ নিচিনা হ'বলৈ আৰু চেষ্টা কৰে আৰু ইয়াৰ পিছতেই তেওঁ ৰড্ৰিগাৰ পৰা জেছিকালৈ পৰিৱৰ্তন হৈ যায়। তেওঁ আকৌ চাৰ্জাৰী কৰাই তেওঁৰ ছিক্স পেক বাদ দি বেষ্ট ইমপ্লেণ্ট কৰে। অকল এইটোৱেই নহয়, ৰড্ৰিগো এলভেজ জেছিকা তেওঁৰ মূৰ আৰু মুখৰ হাড়বিলাকো সৰু সৰু কৰি লয়। তেওঁক দেখিবলৈ বাৰ্বি ডলৰ নিচিনা লাগিলেও তেওঁৰ কণ্ঠ কিন্তু এতিয়াও পুৰুষৰ দৰেই আছে। চেহেৰটাবা বন্ধুসকল, এই ছোৱালীটোক চাওকচোন। আপোনালোকৰ কি মন হয় এই ছোৱালীটোক দেখিবলৈ ইমানেই বেয়া যে তেওঁক চাৰ্জাৰী কৰিব লাগিব? এই ছোৱালীটোক যিয়ে দেখিব সেয়ে ক'ব এই ছোৱালীটো যথেষ্ট সুন্দৰ হয়, তেওঁৰ প্লাষ্টিক চাৰ্জাৰী কৰোৱাৰ কোনো প্ৰশ্নই নাহে। কিন্তু কোনে জানে এই ছোৱালীটোৰ মূৰত কি বুদ্ধি সোমাইছিল যাৰ ফলত তেওঁ এনেকুৱা চেহেৰাৰ পৰা এনেকুৱা চেহেৰালৈ পৰিৱৰ্তন হৈ পৰে। এই ছোৱালী প্লাষ্টিক চাৰ্জাৰী আৰু কছমেটিক চাৰ্জাৰী কৰি এনেকুৱা ভয়ংকৰ চেহেৰাৰ অধিকাৰী হৈছিল যা দেখি যিকোনো মানুহেই চমকি উঠিব। কিন্তু তেওঁৰ তাত এনেকুৱা চেহেৰাই ভাল লাগে। তেওঁৰ চেহেৰা বহু ক্ষেত্ৰে এঞ্জেলিনা জোলিৰ লগত মিল থকাৰ কাৰণে তেওঁক ভয়ংকৰ এঞ্জেলিনা জোলি বুলিও কোৱা হয়। 20 বছৰ বয়সত তেওঁ প্লাষ্টিক চাৰ্জাৰীৰ কাৰণে $50,000 খৰচ কৰিছিল। 2017 চনত তেওঁৰ এটা ভয়ংকৰ ফটো ভাইৰেল হৈ পৰে আৰু যাৰ কাৰণে তেওঁ ৰাতিৰ ভিতৰতেই চেলিব্ৰিটি হৈ পৰে। তাৰপিছত ইনষ্টাগ্ৰামত ফলোৱাৰো কিছুগুণে বাঢ়ি যায়। যদিও তেওঁৰ এই চেহেৰা লৈ তেওঁ সন্তুষ্ট, কিন্তু এনেকুৱা কিছুমান মানুহ আছে যিসকলে তেওঁৰ এই চেহেৰা দেখি পুলিচৰ ওচৰত কমপ্লেইন নকৰি থাকিব পৰা নাছিল আৰু সেইকাৰণেই 2019 চনৰ অক্টোবৰ মাহত পুলিচে তাইক গ্ৰেপ্তাৰ কৰিছিল। ছোৱালীটোৰ তেনেকুৱা কোনো দুখেই নাছিল যদিও তেওঁ তেওঁৰ ভয়ংকৰ চেহেৰাটো লৈ সন্তুষ্ট। জাষ্টিন জেছিকা এটা কথা ভাবিলেই আচৰিত লাগে, যিসকলে প্লাষ্টিক চাৰ্জাৰী কৰে তেওঁলোকে তেওঁলোকৰ নাকৰ পৰাই কিয় আৰম্ভ কৰে? প্লাষ্টিক চাৰ্জাৰী কৰাই নিজৰ চেহেৰাৰ 12টা বজোৱা আৰু এজন ব্যক্তিৰ নাম হ'ল জাষ্টিন জেছিকা। সৰুকালৰ পৰাই তেওঁ তেওঁৰ নাকটোক পচন্দ কৰা নাছিল আৰু সেইকাৰণেই তেওঁ 17 বছৰ বয়সতেই তেওঁৰ নাকটোৰ চাৰ্জাৰী কৰাই পেলায়। যদিও তেওঁৰ পৰিবাৰ বহুতেই তেওঁক বেয়া পাইছিল, কিন্তু 18 বছৰ বয়সতো তেওঁ আকৌ চাৰ্জাৰী কৰায়। তেওঁৰ নাক মাইকেল জেকচনৰ নিচিনা কৰিব বিচাৰিছিল। আপোনালোকে জানিলে আচৰিত হ'ব, জাষ্টিন জেছিকাই আজি পৰ্যন্ত প্ৰায় 500 বাৰৰো বেছি চাৰ্জাৰী কৰাইছে। যদি ভিডিঅ'টো চাই ভাল লাগি থাকে তেনেহ'লে শ্বেয়াৰ কৰিব পাৰে আৰু আপুনি যদি এনেকৈ ৰহস্য ৰোমাঞ্চ আনকমন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ পছন্দ কৰি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। তো দেখা হ'ব আগামী এপিছডলৈ, তেতিয়ালৈকে ভালে থাকিব। ধন্যবাদ।